আজি ভাবিছোঁ মূলাৰ আচাৰকে বনাওঁ। এনে থাকাতকৈ বোলো কি কৰোঁ দিনটো ঘৰত, সেইকাৰণে মূলাখিনি লগতে টাইম পাছ কৰি আছোঁ। আৰু মূলাখিনি ধুই নিমখত দি এয়া ৰ'দত দি লৈছোঁ। ৰ'দত দিয়াৰ পিছত এদিন পিছত এনেকুৱা অৱস্থা। তাৰপিছত এইখিনি মছলা দি পিনে মই মিক্সিত গুড়ি কৰি ল'ম। এই শুকোৱাৰ পিছত এনেকুৱা হৈছে, মানে বহুত বেছি শুকোৱা নাই, যিটো আমাৰ মাহঁতে যিটো মূলাৰ সুঠি বনায় তেনেকুৱা নহয়। আৰু অলপমান যাতে মানে ৰসটো থাকে তেনেকৈ বনাইছোঁ। তাৰপিছত তাতে ৰংগুড়া, জলকীয়া, মানে মোৰ তাতে শুকান জলকীয়াও আছিল সেইখিনি, আৰু এইখিনি গোটা মছলা মই মিক্সিত মাৰি লৈছোঁ। লৈ পিনে এইখিনি মই এতিয়া গৰম মিঠাতেল দি পিনে মিক্স কৰি ল'ম। আপোনালোকে কৰি চাবচোন। এয়া মই গৰম তেল আনি মিক্স কৰি লৈছোঁ। মিক্স কৰাৰ পিছত যিমান ধুনীয়াকৈ আপুনি মিক্স কৰে সিমানেই ভাল। বহুতে ভিনেগাৰ দিয়ে, কিন্তু মই ভিনেগাৰ নিদিওঁ। ভিনেগাৰ দিলে মানে মোৰ গোন্ধটো ভাল নালাগে, সেইটো কাৰণে ভিনেগাৰ দিয়া নাই। যিহেতু মছলাৰ নিজৰ এটা গোন্ধ আছেই, সেইকাৰণে মানে দিয়া নাই। এয়া ৰেডি মূলাৰ আচাৰ।